যেহেতু আমি দিনতেই হোক বা ৰাতিতেই হোক বহু সময় হোৱাটছআপ ব্যৱহাৰ কৰি থাকোঁ, সেইবাবে আপোনালোকৰ মাজত মই এটা টিপছ লৈ আহিছোঁ, যিটো টিপছৰ বিষয় নেকি প্ৰায় মানুহেই নাজানে। অৰ্থাৎ মই নৰ্মেল মানুহৰ কথা কৈছোঁ, এক্সপাৰ্ট মানুহৰ কথা মই কোৱা নাই। টিপছটো হৈছে আপুনি কেনেকৈ গম পাব যে আপোনাক হোৱাটছআপত কোনোবাই ব্লক কৰিছেনে নাই। আপুনি ভাবি আছে যে ব্লক কৰাৰ পাছত তাৰ হোৱাটছআপ ডিপি পিকচাৰ নোহোৱা হৈ যায়, অৰ্থাৎ তাৰ ডিপি পিকচাৰটো আপোনাৰ হোৱাটছআপত নেদেখায়, তাৰ পাছত তাৰ ষ্টেটাছটো নেদেখায়। যদি তেওঁ অনলাইন আহে সেইটো আপোনাৰ মোবাইলত নেদেখায়। আপুনি এইটো কেনেকৈ কনফাৰ্ম কৰিব? এনেকুৱাতো হ'ব পাৰে যে তেওঁ তাৰ হোৱাটছআপ ডিপি পিকচাৰটো ৰিমুভ কৰি থৈছে, তেওঁ ষ্টেটাছটো দিয়াই নাই, আৰু তেওঁ তাৰ মোবাইল নেটৱৰ্ক যিটো সেইটো অফ কৰি থৈছে। আপুনি এইটো কেনেকৈ কনফাৰ্ম কৰিব যে মোক সেইটো নাম্বাৰে ব্লক কৰিছে? তাৰ বাবে আপুনি কি কৰিব? ডাইৰেক্ট হোৱাটছআপত যাব লাগিব। হোৱাটছআপত অহাৰ পিছত আপুনি কি কৰিব লাগিব? এটা গ্ৰুপ খুলিব লাগিব। গ্ৰুপত কি কৰিব? যিটো নাম্বাৰ আপোনাক ব্লক কৰিছেনে নাই সন্দেহ হৈছে, সেইটো নাম্বাৰ আপুনি কি কৰিব? গ্ৰুপত এড কৰি দিব। এড কৰাৰ পাছত আপুনি কি কৰিব? গ্ৰুপৰ নাম দি দিব। এনে এটা দি আছোঁ মই। দিয়াৰ পিছত কি কৰিব? আপুনি ৰাইট চিন যিটো আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত যদি সেইটো নাম্বাৰ এই গ্ৰুপত এড হয় বা এড হৈছে, তেনেহ'লে আপুনি কি ভাবিব? যে আপোনাক সেইটো নাম্বাৰে ব্লক কৰা নাই। আৰু যদি সেইটো নাম্বাৰ গ্ৰুপত এড হোৱা নাই, তেনেহ'লে আপুনি ভাবিব যে আপোনাক সেইটো নাম্বাৰে ব্লক কৰিছে। এতিয়া মই গ্ৰুপত গৈ আছোঁ। চাওক, মই যিটো নাম্বাৰ এড কৰিছিলোঁ সেইটো নাম্বাৰ এড হোৱা নাই। মই এতিয়া কনফাৰ্ম হৈছোঁ যে সেইটো নাম্বাৰে মোক কি কৰিছে? ব্লক কৰিছে। আপুনিও এনেকৈ, যদি আপোনাৰ এনেকুৱা প্ৰব্লেম হৈছে, আপুনি এনেকৈ গ্ৰুপ খুলি চেক কৰিব।